মোক মালিকে দিয়া মই কেম্পটো আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, ভালদৰে পূৰা চাব। এইটো হ'ল মালিকৰ অফিচ হয়, এইবিলাক গাড়ী আছে। এইটো মালিকৰ ইটাৰ ভাটা আগতে চলিছিলে, এতিয়া চলোৱা নাই। সেইটো শংকৰদেৱৰ মন্দিৰ আছে আগত। বলক মই কেম্পটো দেখুৱাওঁ আপোনালোকক। এইটো আমাৰ কেম্প সৰু সুৰা। এইখনত মই শুওঁ, এইখনত মোৰ লগৰবিলাক শুলে। এইটো দেখিছে গেছ আছে, এইবিলাক চব একদম লেতেৰি ভেতেৰি হৈ পৰি আছে। কি কৰিব আৰু, ল'ৰা মানুহৰ বস্তু না, য'তে ত'তে পৰি থাকে। কি কৰিব, চাফ চিকুণ কৰা মানুহ নাই। কিমান চাফ কৰিম আৰু, চাফ কৰিলেও লেতেৰা হয়ে, বস্তুবিলাক য'ত ত'ত পৰি আছে। বাহিৰত আহিছোঁ যিহেতুকে এনেকৈ থাকিব লাগিব আৰু, উপায় নাই। বাছ এইখনেই মোৰ পৃথিৱী হয়। আপোনালোকক যদি ভিডিঅ'টো অলপমানো ভাল লাগিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।